গুড মৰ্ণিং। আজি আৰু পানীত জাল পাতোঁতে ইমান সোপা মাছ লাগিছে নহয়। ৰাতিপুৱাই মাছখিনি মই একেলগে ধুই কাটি বেছিয়ে লৈ পেলাই আৰু আধা মাছ ৰাতিপুৱাই আছিলে। এইখিনি আৰু ইমান ডাঙৰ ডাঙৰ লাগিছিলে নহয়, ইমানো ডাঙৰ নহয়, তথাপি বৰালি মাছকেইপিচ চাওকচোন, ইমান খাবলৈ টেষ্টি নহয়। সৰু যদিও মাছটো বহুতেই সোৱাদ, মানে লোকেল মাছ যিহেতু সোৱাদ আছে। তাৰপিছত ভাবিলোঁ আজি পাতকে দি চাম। এয়া মই আপোনালোকক দেখাবলৈ পাহৰি থাকিলোঁ, মোৰ হৈয়ে গ'ল। অকণমান খালি ইয়াৰ ওপৰত পিঁয়াজহে কাটি দিলোঁ, কেঁচা পিঁয়াজ। খাবলৈ কিন্তু বৰ টেষ্টি হৈছিলে দেই। তাৰপিছত মই ভাবিলোঁ বতৰটো ইমান ভাল নহয়, আজি বন্ধ আছে যিহেতু, অকণমান পূজাৰ কিবা কিবিকে চাই আহোঁগৈ। এইজনী আৰু অকস্মাতে উঠি গ'লে, উঠাওঁ উঠোৱা নাছিলোঁ। তাৰপিছত ভাগৰ জুগৰে আহি ঘৰত আৰু এখন মেখেলা চিলাবলৈ আছিলে, সেই মেখেলাখনকো চিলাই থৈ দিলোঁ। তাৰপিছত জিৰাই থাকিম বুলি ভাবি আজিলৈ আহিছোঁ, বাই বাই।